এছামিছ মেক্স চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমাৰ ভিডিঅ'টো এই বিষয়ে আলোচনা কৰিম, যিটো আপোনালোকে এইবাৰ HSLC পৰীক্ষাত মানে মেট্ৰিক পৰীক্ষাত আপোনালোকে অৱতীৰ্ণ হৈছে। সেইসকলৰ ৰিজাল্ট মে' মাহত জাষ্ট ওলাবই আৰু কেইদিনমানহে বাকী আছে। সেই মুহূৰ্তত কোনোবাই ভাবি আছে ছায়েন্সত ল'ব, কোনোবাই ভাবি আছে আৰ্টছত ল'ব আৰু কোনোবাই ভাবি আছে কমাৰ্চত ল'ব। তিনিটা ষ্ট্ৰীম আছে, যিহেতু আজি মই কমাৰ্চৰ কিতাপকেইটাহে দেখুৱাবলৈ ওলাইছোঁ। কোনোবাইজনে মেট্ৰিক দিয়া, কোনোবাইজনে ইউটিউব চেনেলবিলাক যদি চাই থাকে সিয়ে গম পাব ভালদৰে। কিতাপকেইটা চাই লওক, আপোনাৰ ভয় খাবলৈ একো নাই। কমাৰ্চ বুলি ক'লে ইমান টান অংক, ইমান কিবা কিবি আপোনালোকে বেলেগৰ পৰা কিবা বন্ধু বান্ধৱৰ পৰা অলপ ভয় খোৱাৰ কথাবিলাকো শুনা বুলি পায়। সেইবিলাক কথা আচলতে একো নহয়, পঢ়িলে সকলো পঢ়িব পাৰি। ছায়েন্স কমাৰ্চ দুয়োটাতে পঢ়িব পাৰি, কোনো অসুবিধা নহয়। আপুনি ছায়েন্সতো ল'ব পাৰে বা কমাৰ্চতো ল'ব পাৰে। আৰ্টছতকৈ কমাৰ্চ অকণমান অলপ হাই লেভেলৰ, তাতকৈ ছায়েন্সটো আৰু হাই লেভেলৰ। আপুনি ছায়েন্সতো পঢ়িব পাৰে বা কমাৰ্চতো পঢ়িব পাৰে বা আৰ্টছতো পঢ়িব পাৰে। আৰ্টছ বেয়া বুলি কোৱা নাই, কিন্তু আৰ্টছতকৈ কমাৰ্চ কিন্তু অলপমান বেছি, তাতকৈ ছায়েন্স। তিনিটা ষ্ট্ৰীমত যদি আমি ভাগ কৰোঁ, এইটো দেখিবলৈ পাইছে ফ্লেমিংগা, এইটো ইংলিছ কোৰ্চ হয়, এইটো ছেকেণ্ড ইয়াৰৰ। এইটো ছেকেণ্ড ইয়াৰৰ আপোনালোকে দেখিবলৈ পাইছে, এইটো হ'ল ছেকেণ্ড ইয়াৰৰ ইংলিছ। দুটা ইংলিছ পাৰ্ট দুটা থাকে, আৰু এটা আছে আপোনাৰ সেইটো দেখুৱাই লৈছে। এইটো জাষ্ট ভিডিঅ'টো ৰাতি কৰি আছোঁ কাৰণে ভাল দেখা পোৱা নাই চাগে। ছেকেণ্ড ইয়াৰ বুলি লিখাই আছে, ছেকেণ্ড ইয়াৰৰ। এইটো ইংৰাজী ছাপ্লিমেণ্টাৰী ৰিডাৰ। তাৰপিছত হ'ল আপোনাৰ এইটো জাষ্ট ব্যৱসায় অধ্যয়ন বুলি লিখা আছে। এইটো হ'ল ইংৰাজীত বিজনেছ বুলি কয়, বিজনেছ ষ্টাডিজ। এইটো হ'ল দ্বিতীয় খণ্ড। প্ৰথম খণ্ড, সেইটো হ'ল প্ৰথম খণ্ড। ইয়াত দেখিবলৈ পাইছে প্ৰথম খণ্ড বিজনেছ, ছেকেণ্ড ইয়াৰ এইবিলাক। আৰু দেখিবলৈ পাইছে এইটো হ'ল মষ্ট ইম্পৰ্টেণ্ট কিতাপ, একাউণ্টেঞ্চি, যাক হিচাপ বিদ্যা বুলি কোৱা হয়। সেইটো ৰাইটাৰ হ'ল আপোনালোকে দেখিব চেনিৰাম বৈদ্য। চেনিৰাম বৈদ্যই হয় এইটো আচলতে, বেলেগ ৰাইটাৰ নহয় চেনিৰাম বৈদ্য। আপোনাৰ দামটো এইটো কিমান, ইমান ওখ কিতাপ দেখিতো অলপ ভয়ো পাইছে কিজান চাগে। 2 কেজিমান 2.5 কেজিমান হ'ব, আৰু 2-2.5 কেজিমান হ'ব। কিমান ডাঙৰ, মস্ত ডাঙৰ কিতাপ, ছেকেণ্ড ইয়াৰ। সেইটো আচলতে দামটো দেখাই দিওঁ এবাৰ হা। দামটো দেখুৱাই আছোঁ, জাষ্ট অলপ ৱেইট কৰক, পাম চাগে। দামটো এয়া দেখিবলৈ পাইছে, প্ৰথম পৃষ্ঠাতে আছিল। মই আচলতে ভালদৰে চোৱা নাই, সেইকাৰণে পাহৰি ওলাই থৈ পেলাইছোঁ পেজখন। 580 টকা, এইটো 580 টকা, 580 টকা সেইখন কিতাপৰ মূল্য। চেনিৰাম বৈদ্য, এইয়া লিখা আছে, কিতাপৰ মাজতো আছে চেনিৰাম বৈদ্য।
580 টকা 2.5 কেজি মান ওজনৰ কিতাপ একাউণ্টেঞ্চি ছেকেণ্ড ইয়াৰৰ সেইখন কিতাপ ছেকেণ্ড ইয়াৰ কিতাপ হয় ছেকেণ্ড ইয়াৰ কিতাপ এটা 580 টকা একাউণ্টেঞ্চি আপোনাৰ বিজনেছটো দুধৰণৰ হয় এটা হ'ল মানিক চন্দ্ৰ আৰু এটা হ'ল বিবেকানন্দ শৰ্মা দুটা ৰাইটাৰৰ হয় সেইটো আছে আপোনাৰ বেংকিং সেইটো হ'ল বেংকিং ছেকেণ্ড ইয়াৰৰ সেইটো হ'ল অসমীয়া চিংগেছে মোৰতো আচলতে বেছিকৈ পঢ়াৰ কাৰণে চিঙে সেইটো সহজ কাৰণে বেছিকৈ পঢ়োঁ তাৰ কাৰণে চিঙে অসমীয়া সেইটো হ'ল অসমীয়া সাহিত্য আপোনালোকে যদি এইখন একাউণ্টেঞ্চিৰ আচলতে যদি আপোনালোকে টিউশ্যন কৰে সেইটো একাউণ্টেঞ্চি বেছি প্ৰয়োজন নহয় চাগে সেইটোহে বেছি গুৰুত্ব ইম্পৰ্টেণ্ট ইংলিছটো যদি আপুনি টিউশ্যন লয় বা অংকৰ যদি বেছিকৈ জানিব খোজে তেনেহ'লে সেইটো কিনি ল'ব একাউণ্টেঞ্চি আপোনাৰ থিয়ৰী প্ৰেক্টিকেল দুয়োটাই আছে ইংলিছত অকল ইংলিছ মিডিয়ামৰ টিউশ্যনত পঢ়িলে সকলো বুজি পাব ইংলিছ মিডিয়াম বুলি একো টান নাই বিবি দাম বুলি কোৱা হয় এইটো ৰাইটাৰ বিবি দাম পাৰ্ট এইটো বি আৰু এইটো হ'ল বি আৰু এইটো হ'ল এ পাৰ্ট সেইটো এ এতিয়া আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিব লগতে ছাইডত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নিশ্চয় নাপাহৰিব আৰু একাউণ্টেঞ্চিৰ অংককেইটা দেখাম আৰু থিয়ৰীকেইটা দেখাম জাষ্ট আপোনালোকৰ মেইন বুকৰটো দেখাওঁ ইংলিছ মিডিয়ামটো অলপ দেখাই দিম বাৰু অংকবিলাক এইবিলাক অংক পাৰ্টিকুলাৰ জাৰ্নেল এণ্ট্ৰি অসমীয়া আছে চব আছে ইনকাম এণ্ড এক্সপেণ্ডিচাৰ অংক পাব পাৰিব ইমান সহজ টান বুলি নাভাবিব টান বুলি ভাবিলেই গ'ল আৰু এয়া ইংলিছ মিডিয়ামৰ গোটেইখিনি ইংলিছৰে জাষ্ট অংক চব ইংলিছ ইয়াত অসমীয়া নাই টিউশ্যনৰ কাৰণে এইটো আটাইতকৈ ইম্পৰ্টেণ্ট বেষ্ট বুলি কৈছোঁ বেষ্ট সেইটো ল'লে টিউশ্যন যেতিয়া কৰিব তেতিয়াহে গম পাব কিমান ইম্পৰ্টেণ্ট সেইটো আজিও ভিডিঅ'টো দীঘল হৈ যাব তাৰ কাৰণে অলপ শ্বৰ্টকৈ দিছোঁ যদি কোনোবাই ভাল পাইছে তেনেহ'লে নেক্সট ভিডিঅ'ত আলোচনা কৰিবলৈ যত্ন কৰিম আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিব লগতে কমেণ্টত জনাব কেনেকুৱা পালে আৰু মোৰ মতে কমাৰ্চত এডমিশ্যন লোৱাটো বেছিহে ভাল হ'ব মই যিহেতু কমাৰ্চত পঢ়িছোঁ কমাৰ্চৰ বিষয়ে ক'ম ছায়েন্সত মইতো পঢ়া নাই ছায়েন্সো ভাল বেয়া বুলি কোৱা নাই আৰ্টছো ভাল আৰ্টছতো ল'ব পাৰে মোৰ বাবে বেষ্ট কমাৰ্চ আৰ্টছতকৈ অলপ ডেভেলপ তেনেহ'লে ধন্যবাদ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ জয় আই অসম